সো বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল অল জব আসামিছ। সো আজি আপোনালোকৰ কাৰণে আৰু এটা বহুত ভাল খবৰ লৈ আহিছোঁ। SSC MTSৰ ৰিজাল্ট ডিক্লেয়াৰ হৈ গৈছে। সো ৰিজাল্ট কেনেকৈ চাব এই ভিডিঅ'টো সম্পূৰ্ণকৈ আছে। সো ভিডিঅ'টো শেষলৈকে চাব আৰু তাৰ আগতে যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক। সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সো বন্ধু বান্ধৱীসকল SSC MTSৰ ৰিজাল্ট দিছে। সো কেনেকৈ চাব লাগে মই কৈ দিছোঁ। তলত ডিছক্ৰিপশ্যনত এটা লিংক আছে, তাত ক্লিক কৰি আপোনালোকে আহিব। তো অহাৰ পিছত আপোনালোকে এনেকৈ মেইন মেনুখন পাব, SSC যোনটো অফিচিয়েল ৱেবছাইট হয়। সো তাত অহাৰ পিছত আপোনালোকে ৰিজাল্ট বুলি অপশ্যন এটা আছে। সো ৰিজাল্টত ক্লিক কৰি দিব। সো ৰিজাল্টত ক্লিক কৰাৰ পাছত আপোনালোকৰ যেনেকৈ এতিয়া CGL SSCL এইবিলাকৰ বহুত দেখাই আছে। সো আপোনালোকে আদাৰ্ছত ক্লিক কৰিব। আদাৰ্ছত ক্লিক কৰাৰ পাছত আপোনালোকে দেখিছে ইয়াত মাল্টিটাস্কিং নন টেকনিকেল ষ্টাফ। সো ইয়াত আপোনালোকে ৰিজাল্ট বুলি অপশ্যন এটা আছে। সো তাত ক্লিক কৰি আপোনালোকে PDF ফাইলটো ডাউনলোড কৰি ল'ব পাৰিব। সো এইটোৱে আছিলে। আপোনালোকৰ যদি যোনসকল বন্ধু বান্ধৱীয়ে ৰিজাল্ট MTSৰ এক্সাম দিছিল, তো তেখেতসকলে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। সো আজিলৈ ইমানে, ধন্যবাদ।